আজি হৈছে ২৭ জুন আৰু বহু অপেক্ষাৰ অন্তত অৱশেষত আজি সকলো ছবিগৃহতে মুক্তি পালে ৰবি শৰ্মা অভিনীত ৰুদ্ৰ ছবিখন। তো চাই আহিলোঁ আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ' একদম মজা লাগিল। বাৰু কেনেকুৱা লাগিল ভিডিঅ'টোৰ শেষত কৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কেনেকৈ চাব কৈছিলোঁ চাওক। আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলামি। নমস্কাৰ। তো আজি আমি চাব যাই আছোঁ নতুন অসমীয়া ছবি ৰুদ্ৰ। তো ভিডিঅ'টোৰ শেষত চিনেমাখন চাই কেনেকুৱা লাগিল ৰিভিউটো দি আছোঁ। তেতিয়া বলক প্ৰথমতে চিনেমাখন চাই আহোঁ। তো আমি দুজনে যাম চাব, আৰু এজন আছিল সি বোলে আজি নাযায় বেলেগ এদিন যাব। আৰু ৰদটো চাওক না কি তীক্ষ্ণ দিছে, হলৰ পৰা ওলাওঁতেহে বেন বাজে। আৰু বাকী চিনেমাখনত কোন কোন অভিনেতা অভিনেত্ৰী আছে জানেই। তো হ'লেও এবাৰ কৈ দিছোঁ, আমাৰ সকলোৰে মৰমৰ আদিল হুছেইন, নন্দিনী কাশ্যপ। আৰু নন্দিনী কাশ্যপৰ থিয়েটাৰ চাইছোঁ আগতে মঞ্চ অভিনয়, কিন্তু চিনেমাৰ অভিনয় এইবাৰ প্ৰথম চাম। আৰু অৰ্চিতা প্ৰকাশ, তাৰপিছত জয় কাশ্যপ, হিমাংশু গগৈ, এনেকৈ নানা বহুতো ন পুৰণি অভিনেতা অভিনেত্ৰী আছে। তো এতিয়া বলক যাই থাকোঁ মানে পালোৱে আৰু ফাইনেলি পাই গ'লোঁ চিনেমা হল। তো এইটোৱে হৈছে আমাৰ ঢেকীয়াজুলিৰ নতুন চিনেমা হল। তো আজি ছেকেণ্ড টাইম আহিছোঁ। ইয়াৰ আগত ভাইমন্দা চাব আহিছিলোঁ। আৰু আমি মানে জছতে অলপ সোনকালে আহি গ'লোঁ, মানে শ্ব' আৰম্ভ হ'ব এতিয়াও আধা ঘণ্টা আছেই। তো এতিয়া সেই গছৰ তলতে অলপ ৰখোঁ দিয়ক। এনেকুৱা টিকেট কাটাই আছে অনলাইন, ঘৰতে কাটি আহিছিলোঁ নাপাম বুলি। এতিয়া মানে শ্ব' আৰম্ভ হ'ব আৰু 20 মিনিট আছে। তো সেইকাৰণে ইয়াতে ৰখি আছোঁ। আপুনি এইটো ঘৰত ইয়াতে গছৰ তলতে বহি আছোঁ। কিমান আছে নহয় আৰু 15 মিনিট আছে। 15 মিনিট মানে যাওঁৱে বলক, ইয়াতে বেছিহে গৰম লাগি আছে, তাতে এচি তলতে অলপ বহো। ছাৰ মোক আপুনি অনাথ আশ্ৰমৰ পৰা তুলি আনি মোৰ জীৱন কৰিলে, মোক ট্ৰেইনিং দিলে। আৰু ফাইনেলি গাইজ শ্ব' আৰম্ভ হৈ গ'ল। তো এতিয়া চাওঁ দিয়ক, চাই কেনে ৰিভিউটো দি আছোঁ। এনেকৈ ৰবিদাৰ ৰুদ্ৰ চিনেমাখন চাই আহিলোঁ। আৰু চিনেমাখন চোৱাৰ পিছত মানে ভিডিঅ' নকৰিলোঁ, মানে হলৰ পৰা বাহিৰ মানে ওলোৱাৰ পিছত যি গৰম লাগিছে। তো সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ। তো এতিয়া আহিছোঁ চিনেমাখনৰ ৰিভিউটো। গাইজ এখন আল্টিমেট চিনেমা, কাহিনী একদম সুন্দৰ। আপোনালোকে চিনেমাখন চাই পূৰা এনজয় হ'ব। আৰু বাকী একশ্যনৰ কথাটো ক'বই নালাগে, পূৰা গুলীয়াগুলি ফাইটিং। আৰু বাকী ছাছপেন্সৰ কথা নকওঁৱেই, আৰু আপোনালোকে চালে গমহে হ'ব। আৰু বাকী সকলো শিল্পীৰে অভিনয় একদম মজা হৈছে। বিশেষকৈ জয় কাশ্যপ দাদাৰ অভিনয় ভাল লাগিছে। আগতে চাইছিলোঁ এই কাঞ্চন নামৰ এখন চিৰিয়েল, এই বৰষাৰাণী বিষয়া আছিল। তো এইবাৰ ফাৰ্ষ্ট চিনেমা চালোঁ, তো ভাল লাগিছে। আপোনালোকে সকলোৱে এবাৰ যাওক ৰুদ্ৰ চিনেমাখন উপভোগ কৰক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব। তো আজিলৈ বাই বাই, ধন্যবাদ। জয় অসম।